ইমান ধুনীয়াকৈ গান আপুনি কেনেকৈ গায়? যেনেকৈ তুমি তোমাৰ কষ্টবোৰ লুকাই হাঁহি থাকিব পাৰা তেনেকৈ। মই সঁচা কৈছোঁ, মই কষ্ট লুকুৱাবলৈ নাহাঁহো, জীয়াই থাকিবলৈ হাঁহো। আৰু এনেকৈ হাঁহি হাঁহি মৰি যাব বিচাৰিছোঁ। একো নহয় তোমাৰ। জানো, সেইকাৰণেতো মই বিন্দাছ আছোঁ। এইবিলাক শব্দটো তোমাৰ মুখত আগতে শুনা নাই? কি শব্দ? বিন্দাছ, এইবোৰ শব্দ তোমাৰ মুখত ভাল নালাগে। কিয়? তুমি পৰীৰ দৰে আৰু কথাবোৰো। এইবোৰ শব্দ তুমি ক'লে তোমাৰ মুখত শোভা নাপায়। আচ্ছা, মই পৰী নিচিনা বাবেহে আপুনি মোক ভাল পায় ন? কাইলৈ যদি পৰী হৈ নাথাকোঁ, আপোনাৰ মোৰ বাবে ভাল পোৱা কমি যাব। মই নমৰালৈকে তোমাক ভাল পাই থাকিম। আৰু মৰাৰ পিছত? এইটো জনমৰ কথা জানো, বাকী পিছৰ জনমৰ কথা নাজানো। আপুনি দেখোন 7 জনম একেলগে থাকিম বুলি কল্পনা কৰিছিলে। তুমিয়ে দেখোন বেছি আৱেগিক হ'বলৈ মোক মানা কৰিছিলা। বা, মোৰ লেচন মানে কামত দিছে। থেংক ইউ। গাটো বেয়া লাগিছে নেকি? আইঅ', এনেকে সুধিলে কোন ছোৱালীয়ে বেয়া লাগিছে বুলি নক'ব বাৰু? মৰম পাবলৈ দেখোন বেহুচে হৈ দিব। ময়ো বেহুচ হৈ দিওঁ নেকি?